Hi friends, Electrificus blog ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা বৰ ভাল লগা মুহূৰ্ত মোৰ কাৰণে। মানে আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকে মোৰ ব্লগ চাই আছে। মই ইতিমধ্যে 100টা ব্লগছ কমপ্লিট কৰিলো। সবচেয়ে কিমান এটা ডাঙৰ এচিভমেন্ট মোৰ কাৰণে। মই জীৱনত কোনোদিন ভবা নাছিলো যে মই ব্লগাৰ হ'ম। মই কলমৰ মানুহ আৰু মই কলমৰ পৰা শিফ্ট হৈছো মই ব্লগাৰলৈ। কিন্তু আজি মোৰ এই যে কনফিডেন্স লেভেলটো মোৰ ইমানলৈ বাঢ়িছে এই প্ৰতিটো ব্লগৰ মাজেৰে মই শিকি আছো মোৰ ভুলবোৰ আৰু মোৰ বন্ধুসকলে বহুতে মই আঙুলিয়াই দিছে ক'ত ক'ত ভুল আৰু ক'ত ক'ত ঠাই আছে এই বস্তুটো ইলাবৰেট কৰিবলৈ এই বিভিন্ন এই যে মানুহৰ পৰা শিকা আৰু মানুহৰ টাচত থকা এই যে ফেচ টু ফেচ আপোনালোকৰ লগত মই এই যে মত বিনিময় কৰি আছো এই তাতকৈ ডাঙৰ সৌভাগ্য মোক একো নালাগে। মানে মঞ্চৰ অভিনেতাসকলে অভিনয়টো কেনেকুৱা পৰ্যায়ত আছে যে দৰ্শকে অভিনয়টো মানে লৈছে নে লোৱা নাই এই কথাটো মঞ্চত অভিনয় কৰা অভিনেতাসকলে গম পায়। আৰু ব্লগাৰসকলেও লাহে লাহে যেতিয়া ব্লগৰ সংখ্যা বাঢ়ি গৈ থাকিব বিভিন্ন বিষয়ৰ ওপৰত ব্লগ চলি থাকিব এই যে ব্লগাৰজনে লাহে লাহে গম পায় যে ক'ত তেওঁৰ ভুল ক'ত তেওঁৰ ঠাই আছিল ক'ত এইবিলাক কথা আজি আপোনালোকে মোৰ ওচৰত শিক্ষকৰ ভূমিকাৰে আৰু মই ছাত্ৰৰ ভূমিকাৰে চাওকচোন কিমান ৰিলেশ্যনশ্বিপটো আপোনালোক শিক্ষক মই ছাত্ৰ মই আপোনালোকৰ পৰা শিকি আছো যে মানুহৰ জীৱনটোত শিকাৰ কোনো শেষ নাই। আজি 100টা ব্লগ কমপ্লিট কৰাৰ পিছত মোৰ এনেকুৱা লাগিছে যে মই 1000 ব্লগছ মই কমপ্লিট কৰিব পাৰিম আৰু এই যে কনফিডেন্স লেভেলটো মানুহক লাগে কাৰণ চাওক ইনফেৰিয়ৰিটি কমপ্লেক্সিটি ইজ দ্য চিফ এনিমি অফ ইউৰ সেল্ফ কনফিডেন্স এনেবোৰ কথা বিখ্যাত ব্যক্তিয়ে কৈ গৈছে যে সেইকাৰণে কি হীনমন্যতা বহুত মোৰ কোনো হীনমন্যতা নাই কাৰণ মই হেৰুৱাবলগীয়া একো নাই মোৰ পাবলৈও একো নাই। মই মোৰ বন্ধুসকলৰ আগত মই মোৰ মানে কি হয় মোৰ এই যে যিবিলাক মানে কি হয় নতুন নতুন বিষয় মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিবা যদি ভুল হয় তেওঁলোকেতো শুদ্ধ কৰি দিব আৰু বন্ধুৱে যদি বন্ধুক ভুলবোৰ আঙুলিয়াই নিদিয়ে কিহৰ বন্ধু হ'ল আৰু এইটো কনফিডেন্স লেভেল লৈ আপোনালোকৰ সাহস আপোনালোকৰ উৎসাহে মোৰ এই যে ব্লগাৰ জীৱনৰ এই আদিপাত এইবাৰ আদিপাত বুলি কৈছোঁ। মই হয়তো এই যে পূৰ্ণতাৰ পাথৰ পিনে মই গতি কৰি আছোঁ আৰু প্ৰত্যেকে কি হয় যে 0 1 2 3 4 এনেকৈ মানুহবিলাক আগবাঢ়ি গৈ থাকে আৰু মই ভাবোঁ আৰু এদিন মই কোনো মানুহ কমপ্লিট মানুহ নহয় কোনো মানুহ পূৰ্ণ মানুহ নহয় কিন্তু কি হয় এই যিটো আদিপাথৰ পৰা কিছু পূৰ্ণতাৰ পিনে মই যাব পাৰিম বুলি মোৰ এটা সাহস আছে। সেইকাৰণে কৈছোঁ বন্ধুসকলক যে আপোনালোকে মোৰ ব্লগবোৰ চাই নিৰ্মোহ সমালোচনা কৰিব মোক আৰু আপোনালোকৰ সমালোচনাই মোৰ জীৱনৰ এই ব্লগৰ আয়ুস ৰেখা আৰু এইখিনি কৈয়ে এই ব্লগ ভিডিঅ'টো সামৰিছোঁ। কেনেকুৱা পালে এই ব্লগ ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। এইখিনি কৈ মই আপোনালোকৰ মৰমৰ LXD ফিগো।